গহপুৰ সমষ্টিৰ বিধায়ক সকলোৱে শ্ৰদ্ধাৰ উৎপল বৰা ডাঙৰীয়া আমাৰ মাজত উপস্থিত হৈছে পূব চৌধুৰী খণ্ড উন্নয়ন বিষয়া OBC বোৰ্ডৰ চেয়াৰমেন তথা বিশ্বনাথ জিলা বিজেপি দলৰ উপসভাপতি নোমল বৰুৱা ডাঙৰীয়া কলাবাৰী মণ্ডলৰ সভাপতি কীৰ্তি বৰুৱা ডাঙৰীয়া এই সন্মানীয় নৱ শৰ্মা ডাঙৰীয়া AES দাস ডাঙৰীয়া দক্ষিণ কলাবাৰী গাঁও পঞ্চায়তৰ সন্মানীয় সভানেত্ৰী ৰিজু কাকতি ডাঙৰীয়া আৰু সন্মানীয় ৰাইজ আমি সন্মানীয় এই আধাৰশিলা শুভ উদ্বোধনৰ প্ৰাক মুহূৰ্তত এই সন্মানীয় ব্যক্তিসকলক আমাৰ এই ৰাইজৰ তৰফৰ পৰা ক্ৰমান্বয়ে একোখন ফুলাম গামোচাৰে আমি জয় জয়তে আৰম্ভণি কৰিব বিচাৰিছোঁ। প্ৰথমেই বিধায়ক মহোদয়ক দিব্যজ্যোতি বৰা ডাঙৰীয়া এখন ফুলাম গামোচাৰে আদৰণি জনাব। দ্বিতীয়তে বিপুল বৰা ডাঙৰীয়াই পূব চৌধুৰী খণ্ড উন্নয়ন বিষয়াক এখন ফুলাম গামোচাৰে আদৰণি জনাব। তৃতীয়ত OBC বোৰ্ডৰ চেয়াৰমেন নোমল বৰা ডাঙৰীয়া তথা ভাৰতীয় জনতা পাৰ্টিৰ বিশ্বনাথ জিলাৰ উপসভাপতি নোমল বৰা ডাঙৰীয়াক মহিম শইকীয়া ডাঙৰীয়া এখন ফুলাম গামোচাৰে আদৰণি জনাব। দক্ষিণ কলাবাৰী গাঁও পঞ্চায়তৰ সভানেত্ৰী ৰিজু কাকতি ডাঙৰীয়াক মহিম শইকীয়া ডাঙৰীয়াই এখন ফুলাম গামোচাৰে আদৰণি জনাব। কলাবাৰী মণ্ডলৰ সভাপতি কীৰ্তি বৰুৱা ডাঙৰীয়াক এখন ফুলাম গামোচাৰে আদৰণি জনাব। প্ৰবীণ ভূঞা ডাঙৰীয়াই AEE নৱ শৰ্মা ডাঙৰীয়াক প্ৰফুল্ল বৰা ডাঙৰীয়াই এখন ফুলাম গামোচাৰে আদৰণি জনাব। AES দাস ডাঙৰীয়াক বুবুল হাজৰিকা ডাঙৰীয়াই এখন ফুলাম গামোচাৰে আদৰণি জনাব। কমল হাজৰিকাদেৱে AES দাস ডাঙৰীয়াক এখন ফুলাম গামোচাৰে আদৰণি জনাব। লগতে কমল হাজৰিকাই এই পদটিৰ তুল্যেশ্বৰ হাজৰিকাৰ পুত্ৰ কমল হাজৰিকাদেৱে বিধায়ক মহোদয়ক এখন ফুলাম গামোচাৰে পুনৰবাৰ আদৰণি জনাব। MLA মহোদয়ক ৰিংকুমণি ভূঞা ডাঙৰীয়াই এখন ফুলাম গামোচাৰে আদৰণি জনাব। আৰু এই ৱাৰ্ডটো তথা দক্ষিণ কলাবাৰী অঞ্চলৰ দুজন গুণী জ্ঞানী আমাৰ পথ প্ৰদৰ্শক ইন্দ্ৰেশ্বৰ ভূঞা আৰু নিৰ্মল ভূঞা এই দুইজন ব্যক্তিক বিধায়ক মহোদয়ৰ জৰিয়তে এখন ফুলাম গামোচাৰে আদৰণি জনাবলৈ আমি বিধায়ক মহোদয়ক অনুৰোধ জনাইছোঁ। ইন্দ্ৰেশ্বৰ ভূঞা নিৰ্মল ভূঞা আমাৰ পথ প্ৰদৰ্শক এই অঞ্চলৰ তেখেতসকল দুইজনকে এখন ফুলাম গামোচা আদৰণি জনাবলৈ আমি অনুৰোধ জনাইছোঁ। ইয়াৰ পিছতেই আমি ৰাস্তাৰ শুভ উদ্বোধন কৰাৰ শেষত ইন্দ্ৰেশ্বৰ ভূঞা বাসগৃহত অকণমান চাহৰ ব্যৱস্থা কৰা আছে, তাতেই আমাৰ জইনিং ব্যৱস্থা এটা হ'ব। আমি যদিও কলাবাৰী মণ্ডল ভিত্তিত 9খন পঞ্চায়তৰ জৰিয়তে আমি দলত যোগাযোগ ব্যৱস্থা ৰাখিছোঁ, তথাপিও এই আপাশতে এই সুযোগতে এই 2-3টা ৱাৰ্ডৰ ভিতৰত কেইজনমান ব্যক্তিয়ে বিধায়ক মহোদয়ক আমাৰ দললৈ অনাত সহায় কৰিব। টুপিৰাম ভূঞা, উমাকান্তি ভূঞা, দেৱজিৎ ভূঞা, মণ্টু ভূঞা, পঞ্চমী ভূঞা, সুৰেণ দাস, নোমল দাস। গতিকে তাতেই আমি চাহ খোৱা সময়তেই তেখেতসকলক আমাৰ দললৈ আদৰণি জনোৱাৰ যি কাৰ্যসূচী গ্ৰহণ কৰিছে আমি তাতে কৰিম। ইয়াৰ লগতেই আজি এই শুভ উদ্বোধন ৰোড কামবান স্বৰ্গীয় তুল্যেশ্বৰ হাজৰিকা পদটি শুভ উদ্বোধন কাৰ্যসূচীত অংশগ্ৰহণ কৰা বিধায়ক মহোদয়ক কাৰ্যসূচী ভাগ আগবাঢ়িবলৈ মই অনুৰোধ জনাইছোঁ। কাৰ্যকাল আমাৰ আৰম্ভ হোৱাৰ লগে লগে আমি কোভিডৰ মুখামুখি হৈছিলোঁ, সেইকাৰণে আমাৰ উন্নয়নৰ কাম কিছু স্থবিৰ হৈছিল। কিন্তু এতিয়া কোভিডৰ প্ৰট'কল মানি আমি চব কাম কৰিব লাগে। আপোনালোককো কোভিডৰ প্ৰট'কলখিনি মানি ৰাখিবলৈ মই আহ্বান জনাইছোঁ। আৰু লগতে আমি যাতে এই এনেকুৱা ডেভেলপমেণ্টৰ কামবিলাক আমি লাহে লাহে দক্ষিণ কলাবাৰী গাঁও পঞ্চায়তত আমাৰ
আমাৰ ৰমানন্দ হাইস্কুলখনেই হওক, দক্ষিণ কলাবাৰী হায়াৰ ছেকেণ্ডেৰীখনেই হওক, বা আমি ক্ৰমান্বয়ে এতিয়া আমি মডেল ভিলেজৰ কামখিনিও আমি সম্প্ৰসাৰিত কৰিছোঁ। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আমি এইবাৰ গম পাইছে আপোনালোকক আমি ইয়াতে এইবাৰ ৰংগমঞ্চটি নিৰ্মাণ কৰিছোঁ। তাতে নিৰ্মাণ কৰিবৰ কাৰণে আমি টকা কিছু পুঁজি আমি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। গতিকে আমি প্ৰত্যেকটো ৱাৰ্ডতে যাতে দক্ষিণ কলাবাৰী কাম কৰিব পাৰোঁ। আমাৰ মই MLA ফাণ্ডৰ পৰা টিহুলাবাৰীটো এটা ৰাস্তা দিবলৈ ঠিক কৰিছোঁ, যিটো দক্ষিণ কলাবাৰী আণ্ডাৰত হয়। তাতো আমি চেণ্ড গ্ৰেভেলিং কৰি যাতে ৰাস্তাখিনি এইবাৰ বাকী থকা ৰাস্তাকণো যাতে সেইপিনে আহি আমাৰ লেপ্ৰচি কলনীত ওলাব পাৰে। কিছু সময়ৰ পিছত আমি গৈ ৰাতি পুখুৰীৰ কাৰণে আমি কিমান দিছোঁ 20 লাখ টকা 20 লাখ টকা আমি অনুমোদন দিছোঁ। তাত আমি স্থানীয় ৰাইজক জড়িত কৰিবলৈ বিচাৰিছোঁ। সেইকাৰণে এতিয়া ইয়াৰ পৰা গৈ আমি তাত অকণমান সভা এখনো পাতিম। আমাৰ ৱাৰ্ড মেম্বাৰসকলো তালৈ যাব লাগে, গোটৰ সভাপতিসকলো তালৈ যাব লাগে, কথাটো বুজি ল'ব লাগে যে ৰাইজক জড়িত কৰি আমি এই ৰাস্তাটো যে হ'ব মই এইটো 100%। মই আজি বিপুল বৰা ডাঙৰীয়াই আমাৰ BDO ডাঙৰীয়াক গামোচা পিন্ধাইছে, তেওঁকৈ ভেণ্ডৰ হিচাপে দায়িত্ব দিছোঁ। আমাৰ জানেও মোক গামোচা পিন্ধাইছে। ৰাস্তাটো আমাক কিমান দিনৰ ভিতৰত কৰি দিব লাগিব? কিমান দিনৰ ভিতৰত কমপ্লিট হ'ব এই ৰাস্তা? এমাহ নহ'ব, আমি 2 মাহ দিছোঁ। কালিৰ পৰা কাম আৰম্ভ হ'ব লাগিব। ৱাৰ ভোটিঙত যুদ্ধকালীন তৎপৰতাৰে এইটো কাম আৰম্ভ হ'ব লাগিব, যাতে এই অঞ্চলৰ ৰাইজে দেখা পাব লাগিব যে পঞ্চায়তেও ভাল ৰাস্তা বনাব পাৰে। এইটো ধাৰণা আমাৰ দক্ষিণ কলাবাৰী পঞ্চায়তৰ পৰা ওলাব লাগিব। গতিকে এই ক্ষেত্ৰত আপোনাক গুৰুত্ব দিব লাগিব। এইবাৰ আমি এটা পুখুৰী নিৰ্মাণ কৰিবলৈ ওলাইছোঁ। সেই পুখুৰীটো যাতে আমাৰ দলগুৰিত যেনেকৈ ৰাইজে এতিয়া আজি এটা পুখুৰী নিৰ্মাণ হোৱাৰ পিছত এই অঞ্চলৰ ৰাইজে অলপ হ'লেও অৱকাশ পাইছে অভাৱ অভিযোগৰ পৰা, ঠিক তেনেকৈ আমি এতিয়া মালখনীয়া পুখুৰীটো নহয়, এতিয়া ছত্ৰডুবি নাম আমি পুখুৰীটো এতিয়া আমি খনাৰ ব্যৱস্থা গ্ৰহণ কৰিছোঁ। আমি সেই পুঁজি না যোৱাকালি আমি 28 লাখ টকা দি আমি ডুবিয়া পঞ্চায়ততো এখন আমাৰ BDO, মই, আমাৰ মহকুমাধিপতি ডাঙৰীয়া সকলোৱে মিলি ৰাইজক দায়িত্ব অৰ্পণ কৰিছোঁ। আমাৰ দলৰ কৰ্মীসকলো থাকিব, ৰাইজো জড়িত থাকিব। দলৰ কৰ্মীসকলটো ৰাইজৰ পৰা পৃথক নহয়, সকলোৱে এই কামখিনি কৰিব বুলি আশা কৰি পুনৰবাৰ সকলোকে ধন্যবাদ আৰু নমস্কাৰ জ্ঞাপন কৰি আজি উপস্থিত ৰাইজে যি সঁহাৰি জনাইছে, এই সঁহাৰিক মই বিশেষভাৱে আপোনালোকক গভীৰভাৱে শ্ৰদ্ধা জনাইছোঁ। ইমান প্ৰতিকূল পৰিস্থিতিত আহি আপোনালোকে এই ৰাস্তাটো নিশ্চয় বনোৱাৰ কাৰণে আপোনালোকে ভাল পাইছে আৰু এটি ৰাস্তাৰ কাৰণে কৈ আছে। আমি সেই ৰাস্তাটো খুব কম দিনৰ ভিতৰত আমি পুখুৰীৰ কাম আৰম্ভ হোৱাৰ পিছত আমি সেইটো ৰাস্তাও আমি ধৰিব পাৰিম। গতিকে আমি সেইটো ৰাস্তাও নিৰ্মাণ কৰিম। পুনৰবাৰ সকলোকে ধন্যবাদ জনাই BDO ডাঙৰীয়াৰ ওচৰতো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। সুন্দৰ প্ৰচেষ্টাৰে তেখেতে আগবঢ়াইছে। আমি এই ৰাস্তাটি উন্মোচনৰ কাৰণে আগবাঢ়িছোঁ।